গুড মৰ্ণিং গাইজ। চাওক, বিহু বুলি আমাৰ চোতাল মুচি থকা হৈছে। বিহুততো আৰু চোতাল মুচিবই দিয়কচোন। চাফা চিকুণ হৈ থাকিলে ভাল লাগে। আলহী দুলহী আহিলেও ভাল পায় বা নিজৰ মনটো ভাল লাগে, সেইকাৰণে চোতাল মুচি থকা গৈছে। এইপিনেও কালি মুচিছে, আজি যিখিনি পাৰে মুচি থকা হৈছে। বাকীখিনি কালি আকৌ ধৰিব লাগিব। বিহুৰ শুভেচ্ছা জনালোঁ সকলোকে। আজিতো খানা খোৱা বতৰ। আজি আমাৰো খানা বনাই থকা হৈছে, দেখাম বাৰু পিছত। এতিয়া এইখিনিকে ঘৰৰ কামখিনি কৰি থকা হৈছে আৰু। আপোনালোকৰ ফালে ঘৰৰ কাম কেনেকৈ কৰে জনাবচোন, আৰু খানা কেনেকৈ খালে জনালে ভাল পাম। সেয়াই আৰু। আমাৰ মইনাৰো গা ভাল নহয়, সেইকাৰণে মনবোৰ অলপ বেয়া। নহ'লে তাই ঠিক থাকিলে, তাই আৰু তাত কৰি থাকিলে চাই ভাল লাগে। কিবা আজি তাই বিচনাত শুই মোবাইল চাই আছে, টম এণ্ড জেৰী এইবোৰেই। এয়া পদূলি মুখখিনিয়ে গোবৰ দি লেপি মুচি আছে। কঁকালৰ বিষ, সেইকাৰণে এনেকৈ বাঢ়নি দিয়ে মুচি আছে আৰু। কাৰণ মুচিবতো লাগিবই, বহি কিনে হাতেৰে মুচিব যিহেতুকে নোৱাৰে, বাঢ়নি দিয়ে মুচি আছে। বেয়া নাপাব, সকলোৰে আৰু নিজা নিজা দিয়কচোন। নোৱাৰিলেওতো কৰিবই লাগিব আৰু। বলে পাৰালে কৰি আছে। আজিলৈ ইমানতে ৰাখোঁ। লগ পাম নেক্সট এটা ভিডিঅ'ত। আপোনালোকে চাই ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। আৰু চেনেলটোত নতুন হ'লে এটা ছাবস্ক্ৰাইব কৰি থৈ দিব। চেনেলটো ছাবস্ক্ৰাইব কৰিলে আমাৰো ভাল লাগে। নতুন নতুন ভিডিঅ'বোৰ চাবলৈ পাব আপোনালোকে। সকলোকে বিহুৰ লগ জনালোঁ। জয় আই অসম।